পালেং পনীৰ আৰু শুকান ৰুটি। নমস্কাৰ, পালেং পনীৰ বনাব ওলাইছোঁ। পালেং লৈছোঁ মই আৰু পনীৰ লৈছোঁ মই 200 গ্ৰাম পনীৰ লৈছোঁ আৰু লগতে লৈছোঁ মই বিলাহী 2টা লৈছোঁ আৰু পিঁয়াজ 3টা, জলকীয়া 4টা লৈছোঁ, নহৰু আৰু আদা। মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ কাৰণ ভাজি মিক্সিত মাৰি ল'ম। তেলখিনি গৰম হ'ল, নহৰু দি দিলোঁ। এতিয়া ইয়াতে পিঁয়াজখিনি দি দিওঁ। বিলাহীখিনি দি দিলোঁ। নিমখ 1 চামুচ দিলোঁ। পালেংখিনি দি দিলোঁ। এইখিনি ভাজি হৈ গ'লগৈ। এতিয়া মই ঠাণ্ডা কৰি মই মিক্সিত মাৰিম। এতিয়া এইখিনি মই পিচি ল'ম। এইখিনি পিচি হ'ল, ধুনীয়া মিহি হৈছে। কেৰাহীটো গৰম হ'ল, বাটাৰ অলপ দি দিলোঁ। গোটা জিৰা 2টামান দি দিলোঁ। শুকান জলকীয়া, গোটা গৰম মছলা। এতিয়া ইয়াতে দিম মই পিচি লোৱা পালেংখিনি। ধনিয়া গুড়া অলপ দি দিলোঁ, জিৰা গুড়া। এতিয়া ইয়াতে পনীৰখিনি দি দিম।